নে কি কয় ৰাইজ গুড মৰ্নিং ৰাতিপুৱা একদম ভাগৰা হৈ পৰিলোঁ মানে ইমান গৰম মাৰিছে নহয় একদম কি ক'ব আৰু অসমততো আগতে ইমান গৰম নপৰে কেতিয়াও মানে বাহিৰতহে পৰে দিল্লী বম্বে এনেকুৱা জেগাত কিন্তু এইবাৰ মানে কি হৈছে নাজানো আৰু মানে ডিব্ৰুগড় 37 ডিগ্ৰী মাৰিছে দুপৰীয়া সময়ত আৰু যিদৰে মানুহে গছ গছনি কাটিছে নহয় উন্নয়নৰ নামত মানে আহিবলগীয়া দিনত যে কেনেকুৱা গৰম হ'ব নহয় মানে মানুহ নিজে থাকিব নোৱাৰা হ'ব সেইকাৰণে সকলোৱে গছ গছনি ৰুব লাগে কমকৈ হ'লেও আৰু ভাল ভাল ইনিচিয়েটিভ এনেকুৱা এনভাইৰমেণ্ট ফ্ৰেণ্ডলি ইনিচিয়েটিভ ল'ব লাগে বাৰু সেইবোৰ বাদ দিয়ক আৰু থাম্বনেইলটো দেখি গম পাইছে চাগে আমি ক'ৰবাত ফুৰিবলৈ যাম মানে বিলাতলৈ যাম সেইটোতো গম পাইছে নিশ্চয় কিন্তু আমি কাণ্ট্ৰিখনৰ নাম নকওঁ এতিয়া আৰু আমাৰ লগত চাই থাকক আমাৰ জাৰ্ণিটো চাই থাকক আমি কেনেকৈ কি কৰোঁ আৰু এনেও গম পাব থাম্বনেইলটো চাই কিছুমানে গম পালেই চাগে আৰু ব'লক তেনেহ'লে আৰম্ভ কৰোঁ নে কি কয় ৰাইজ এনি ওলোৱা পেকিং কৰা কি কৰি আছে বিলাতলৈ যাব লাগে বিলাতলৈ যাব লাগে এক্সাইটেড থাকিব লাগে ন অলপ এই ব্লু কালাৰ বেগকেইটা যে দেখিছে এইকেইটা মই এমাজনত কিনিছিলোঁ ট্ৰেভেল কৰিবলৈ বহুত বেছি সুবিধা হয় বস্তু যিমান লাগে আপোনালোকে পূৰা ধুনীয়াকৈ অৰ্গেনাইজ কৰি ইয়াত ভৰাই ল'বলৈ সুবিধা তাৰমানে ট্ৰলিটোতো ধুনীয়াকৈ সোমায় আৰু এনেকৈ কাপোৰখিনি অৰ্গেনাইজ কৰিবলৈও সুবিধা হয় যাবলৈ ৰেডি পূৰা এয়া এনি ৰেডি হৈ গ'ল আৰু ট্ৰলি বেগ অকল এটা লৈছোঁ কাৰণ ট্ৰেভেল কৰোঁতে বেছি বেগ ল'লে দিগদাৰ হয় নহয় আৰু এতিয়া গুৱাহাটীলৈ যাম আৰু বাকীখিনি দেখাই আছোঁ আপোনালোকক গুৱাহাটীত কেইদিন থাকিম আৰু আমাৰ ফ্লাইট কেতিয়া আছে এইখন বাছত যাম চাৰ্টাৰত পূৰা গুৱাহাটীলৈ ফাইনেলি এয়া আমি গুৱাহাটী পালোহি একদম ভাগৰে যুগৰে গৰমত যিটো গৰম মানে বাছততো এ চিত আহি আছিলোঁ নামি দিয়াৰ লগে লগে অৱস্থা কাঢ়িল মানে আমাৰ ব'লা এতিয়া হোটেল পালোহি হোটেলত থাকিম হোটেলৰ ৰুমত গৈ কৈ আছোঁ ভালকৈ কি হ'ব নেক্সট এইখনে বাহিৰৰ পৰা দেখাই দিছোঁ আৰু হোটেলখনৰ নাম গ্ৰে হাউচ ইন হোটেলত চেক ইন কৰিলোঁ কালি ৰাতিয়ে পূৰা ভাগৰ লাগিলে মানে ইমান গৰম পৰিছিলে ৰুম আহোঁতে একদম ভাগৰ লাগি গ'ল আৰু আজি দিনটো ইয়াতে থাকিব লাগিব কাইলৈ আমাৰ ৰাতি ফ্লাইট আছে 11:45 আৰু ৰুমটো আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব এইটো হৈছে আমাৰ ৰুম টিভি চিভি আছে আৰু এফালে আইনা এখন আছে ইয়াত চাব পাৰি আৰু ভিতৰত কাপোৰ থ'ব পাৰি এয়া খুলি দেখাইছোঁ ৰ'ব ইয়াৰ পৰা ধুনীয়াকৈ কাপোৰ থ'ব পাৰি বাকীটো ভালেই সৰু নহয় ডাঙৰে এফালে গা ধোৱা কোমোড আৰু এফালে আইনা আৰু হোটেলখনৰ নাম হৈছে গ্ৰে হাউচ ইন বেলতলাত আছে 6 মাইল ফ্লাইঅভাৰৰ পৰা 3 কিলোমিটাৰমান হ'ব আৰু বহুত ৰিজনেবল ৰেটত পাইছোঁ মেক মাই ট্ৰিপতে বুক কৰিলোঁ আৰু আমাৰ এৰাউণ্ড 1800 মান পৰিছে পাৰ নাইট কালি যিহেতু থাকিলোঁ আৰু হোটেলখন ভাল লাগিলে থাকি মানে আহল বহল পূৰা এ চিৰ পৰা ধুনীয়াকৈ টিপটপ কাম কৰি আছে আৰু বেছি গৰমো নাই আৰু ৰেটিং ভাল মানে থাকিব পাৰে আপোনালোকে যদি গুৱাহাটী আহে 6 মাইল ফালে যদি থাকিম ভাবিছে ইয়াত থাকিব পাৰে আৰু বাহিৰৰ জেগাটো দেখাই দিছোঁ বেছি হাই হুলস্থুল নাই এইটো হৈছে বাহিৰত পূৰা ৰেচিডেঞ্চিয়েল এৰিয়া মাজতে আছে মানে হোটেলখন সেইকাৰণে বেছি হুলস্থুল নাই মজা লাগিছে থাকি হোটেলখন ধুনীয়াকৈ আমি MMTত বুক কৰিছিলোঁ সেইকাৰণে অলপ ডিছকাউণ্ট কোড এপ্লাই কৰি অলপ কমত পালোঁ ইয়াত ডাইৰেক্ট যদি আহে কথাটো কৈ দিলোঁ আৰু ক'লৈ গৈ আছোঁ ক'ত থাকিম কোনখন কাণ্ট্ৰিলৈ গৈ আছোঁ আৰু প্লেন কি আমাৰ চব ভালকৈ ক'ম কাণ্ট্ৰিখন পাই লওঁ আমাৰ লগত কানেক্ট হৈ থাকক পূৰা ভিডিঅ'টো পূৰা এণ্ডলৈকে চাব নহ'লে এতিয়া কৰি দিলে আপোনালোকে নাচাব ভিডিঅ'টো সেইকাৰণে নকওঁ এতিয়া এনেও গম পাইছে চাগে থাম্বনেইলত যিবিলাকে চিনি পাইছে জেগাটো এইটো আকৌ কি কোম্পানী ফাৰ্ষ্ট টাইম দেখিছোঁ পানী অক্সিৰিজ মানিকচন্দ আৰু সকলোৰে প্ৰিয় এয়াৰপৰ্টটো পালোহি মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট ফাইনেলি এতিয়া গুৱাহাটী এয়াৰপৰ্ট আমি পালোহি গৰম ইমান নাই বৰষুণ দিলে আৰু দুইটাই পূৰা মেচিং কাপোৰ পিন্ধি আহিছোঁ তেন্তে চাই থাকক ভিডিঅ'টো লগ পাম এইটোত বোলে ফ্ৰাইড ৰাইচ বনাই আকৌ কৰিবই নালাগে এনেকৈ দি দিলে নিজে ঘূৰি থাকে আৰু এইটো ইণ্ডাকশ্যন মানে কাৰেণ্টত চলে ফ্ৰাইড ৰাইচ লৈ ল'লোঁ খানা মেইন চব কাম কৰাৰ আগত খানা খাই লৈছোঁ ভোক লাগিছে চেক ইনে কৰা নাই খানাটো মেইন খানা মেইন কিন্তু পইচাটো তাতকৈও বেছি মেইন আৰু কাৰেঞ্চি এক্সচেঞ্জ অফিচত ইমান ভিৰ দেখিছেনে মই পিছে ডিব্ৰুগড়ৰ পৰাই কৰাই আনিছোঁ চেক ইন বহুত ধুনীয়াকৈ স্মুথলি হৈ গ'ল পূৰা আৰামছে হৈ গ'ল আৰু বেছি একো সোধা নাই আমাক সুধিলে কেতিয়া ঘূৰিম আকৌ গুৱাহাটীলৈ আকৌ কেতিয়া ঘূৰিম আৰু আমাৰ ওচৰত কিমান ফাণ্ডছ আছে মানে তাৰ কাৰেঞ্চি কিমান লৈ গৈছোঁ আৰু ডেবিট কাৰ্ড আছে নে ইণ্টাৰনেশ্যনেল সেইখিনিয়ে সুধিলে আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট মানে সেইখন কাণ্ট্ৰিত যোৱাৰ কাৰণে সেইটো লাগিবই মানে সেইটো পাছত কৈ আছোঁ আৰু ইমিগ্ৰেশ্যনৰ ফৰ্মেলিটিজ কমপ্লিট কৰিবলৈ ৰৈ আছোঁ লাইন পাতি ধুনীয়াকৈ ইমিগ্ৰেশ্যন হৈ গ'ল এতিয়া ফ্লাইটত উঠিব যাওঁ আৰু পূৰা বাকীখিনি কি সুধিলে চব কৈ আছোঁ পাছত ক'ম এতিয়া বহুত দেৰি হৈছে
এইখন আমাৰ ফ্লাইট এয়াৰ এছিয়া আৰু ভিতৰখন চাওকচোন কিবা বাছৰ নিচিনাহে লাগিছে বাছৰ চিট যে এনেকৈ ৰঙা থাকে তেনেকুৱাহে লাগিছে আৰু বমি কৰিবলৈ বেগ থৈ দিছে চাওক উঠিলোঁ দেই ৰাইজ আশীৰ্বাদ কৰক ভালকৈ যাতে পাওঁ আৰু ফ্লাইটৰ কেবিন ক্ৰু ফৰেনাৰ পৰা দেখিছেনে একদম ফৰেন ফ্লাইটত উঠি গ'লোঁ আৰু গৈ আছোঁ এতিয়া বিলাতলৈ মজা লাগিব এয়া ফৰেন পালোহি চাওক কেনেকুৱা লাগিলে কিন্তু বহুত অলপ দিলেই হ'ল আমাৰ ফ্লাইটখন অকণমান দিলেই হ'ল সেইকাৰণে খোৱাও অকণমান দিলেই হ'ল এতিয়া ঠাণ্ডা লাগি আছে এয়াৰপৰ্টৰ ভিতৰত কিন্তু বাহিৰত কেনেকুৱা নাজানো গৰম হ'ব নে ঠাণ্ডা হ'ব জনাই আছোঁ ৰ'ব এতিয়া ইমিগ্ৰেশ্যন কৰিম আৰু এতিয়া ৰ'ব সেইবোৰ চব বাদ দিয়ক প্ৰথমতে আপোনাক বিলাতৰ এয়াৰপৰ্টৰ একদম বাথৰুম দেখুৱাই দিছোঁ চাওক কি পৰিপাটি পৰিষ্কাৰ একদম সুন্দৰ আৰু এইটো হৈছে ইমিগ্ৰেশ্যনৰ লাইন আৰু ইয়াত পূৰা চেক কৰিব মানে ভেৰিফাইড কৰিব ডকুমেণ্টছখিনি পাছপৰ্ট হৈ গ'ল ধুনীয়াকৈ ইমিগ্ৰেশ্যন আৰু এতিয়া চিম ল'ব যাওঁ তাৰপিছত হোটেললৈ ৰাওনা হ'ম নে কি কয় ৰাইজ দেখিলে ৰাস্তাবোৰ ইমান ধুনীয়া চফা অৰ্গেনাইজ মানে কি ক'ম অসমত বা ইণ্ডিয়াত বহুত বেছি ধুনীয়া মানে ক্লিন আৰু অসমত কেতিয়া যে হ'ব এনেকুৱা মানে আহিয়ে ভাল লাগি গৈছে চকুন লাগি গৈছে পূৰা একো নহয় যে চাই যাওক ৰাস্তাবোৰ চাই যাওক সেইটোৱে ক'ম আৰু ফৰেনত আহি আমাৰ চুজুকি চুইফ্ট দেখি গৈছোঁ দেই ৰাইজ আৰু এইফালে আমাৰ ইলণ্ডাৰ টেছলা চাওক ৱাহ কি ক'ম মানে সাংঘাতিক এই মাত্ৰ আমাৰ ডেষ্টিনেশ্যন হোটেল পালোঁ আৰু পূৰা এতিয়া ফৰেন ফিল আহিছে পূৰা চাৰিওফালে চাওক আৰু এটা কথা কওঁ দেই ইয়ালৈ আহি এটা ফিল কৰিছোঁ মানে ইমান অৰ্গেনাইজ মানুহে এটা হৰ্ণ নবজায় ইমান মানে নইজ নাই ইমান ক্লিন আৰু মানে বহুত কি ক'ম অৰ্গেনাইজ মানে আমাৰ ইণ্ডিয়াত কি ক'ম মানে উল্টা বহুত ধুনীয়াকৈ চলায় মানে ডিচিপ্লিন মেইনটেইন কৰে পূৰা আৰু কোনেও মানে জবৰদস্তি কৰি আগবাঢ়ি নাযায় পূৰা ডিচিপ্লিনত চলাই চবে আৰু আমাৰ কেবৰ ড্ৰাইভাৰজন বহুত ভাল আছিলে একদম ষ্টাৰ্টিঙৰ পৰাই বহুত ফ্ৰেণ্ডলি বহুত ধুনীয়াকৈ কথা পাতিছে তেওঁ পূৰা ফৰেন ভাইব পাই গৈছোঁ আনকালে এইবোৰ টিভিয়ে বা মোবাইল চোবাইলতহে দেখি থাকোঁ এতিয়া নিজে ফেচ কৰিছোঁ আমি ফাইনেলি আহিলোঁ বিলাত মালয়েছিয়া নে কি মালয়েছিয়া আৰু এইখন কাণ্ট্ৰিয়ে কিয় চুজ কৰিলোঁ সেইটো ক'ম আৰু আমি ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় মানে মই আগতে নেপাল গৈছিলোঁ তাই ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰু মালয়েছিয়া চুজ কৰিলোঁ কাৰণ সস্তীয়া এখনে আছিলে মানে অসমৰ পৰা আৰু ডাইৰেক্ট ফ্লাইট ইণ্ট্ৰডিউচ কৰিলে মালয়েছিয়া গুৱাহাটীৰ পৰা মালয়েছিয়া আগষ্টত ইণ্ট্ৰডিউচ কৰিলে তাৰিখটো পাহৰি গ'লোঁ খালি কিন্তু আগষ্টতে ইণ্ট্ৰডিউচ কৰিলে ফ্লাইটখন আৰু ডাইৰেক্ট ফ্লাইট 4 ঘণ্টা 20 মিনিটমান লাগে 4.5 ঘণ্টা ধৰি লওক আৰু বহুত ধুনীয়া জাৰ্ণিটো ধুনীয়া আছিলে একদম মজা ফাৰ্ষ্ট ক্লাছ আৰু আমি ভাবিছিলোঁ ফাৰ্ষ্টত ভিয়েটনাম যাম বুলি মানে এছিয়াৰ এই তলফালে যাম বুলি ভাবিছিলোঁ কাৰণ অলপ সস্তা হয় ন জেগাবোৰ আৰু ফাৰ্ষ্ট ভিয়েটনাম যাম বুলি ভাবিছিলোঁ তাৰপিছত মালয়েছিয়া ভাবিলোঁ মানে কাৰণ মালয়েছিয়া আৰু এটা কাৰণ হ'ল কি মালয়েছিয়াত ভিজা ফ্ৰী কৰি থৈছে ইণ্ডিয়ানছৰ কাৰণে ডিচেম্বৰ 2024 ডিচেম্বৰলৈকে তাৰিখ এটা আছে মানে দুইফালৰ পৰা সস্তা হৈ গ'ল মানে ভিজাও ফ্ৰী হৈ গ'ল টেনশ্যন ফ্ৰী ঝেমেলা ফ্ৰী আৰু ইফালে ফ্লাইটো ইণ্ট্ৰডিউচ কৰিলে ডাইৰেক্ট ফ্লাইট গুৱাহাটীৰ পৰা চ' আপোনালোকে আহিব পাৰিব টিকেট বহুত দাম নহয় মানে আপোনাৰ আমি বহুত সস্তাত পালোঁ মানে এনেই কিমান 7,000 পৰা ষ্টাৰ্টিং হয় আৰু টিকেট যদি অলপ আগতীয়াকৈ কাটে বা ডেট চাই মেলি তেনেকৈ সুবিধা মতে কিন্তু মালয়েছিয়া আহিলে এটা কাম কৰিব লাগিব আপোনালোকে এমডেক বুলি মালয়েছিয়ান ডিজিটেল এৰাইভেল কাৰ্ড এখন ফিল আপ কৰিব লাগিব ফৰ্ম এখন অনলাইন ফিল আপ কৰিব পাৰি ফৰ্মখন বেছি একো নহয় অলপ নিজৰ পাৰ্চনেল ইনফৰ্মেশ্যন দিব লাগিব আৰু ক'ত থাকিমগৈ মালয়েছিয়াত সেইখিনি ইনফৰ্মেশ্যন দিলেই হ'ল গুগলত এমডেক বুলি মাৰিলে ওলাই যাব গধূলি 7টা বাজিলে আৰু অসমত চাগে 3 ঘণ্টামান লেট নহয় জানো 2.5 ঘণ্টামান লেট 4:30 বাজিছে আৰু আমি ঠিকছে শুলোঁ দেই একদম গোটেই ৰাতি টোপনি ক্ষতি হৈছিলে একদম পূৰা এনেইতো ক'বই নালাগে 12-13 ঘণ্টা হ'লে এতিয়া ওলাম এয়াৰ এছিয়া মানে ফ্লাইটবোৰ টিকেট এতিয়া যেনেকৈ ইণ্ডিগ'ৰ টিকেট কাটিলে চেক ইন বেগেজত 15 কেজি মানে ইনক্লুডেড থাকে ইয়াত ইনক্লুডেড নাথাকে আপোনালোকে বেলেগকৈ আকৌ চেক ইন বেগেজৰ কাৰণে কৰিব লাগে কুপন ল'ব লাগে তেনেকুৱা 20 কেজি 25 কেজি চ' আমি 20 কেজি ল'লোঁ কাৰণ এটাই ট্ৰলি বেগ আনিছোঁ বেছি বেগ লৈ লাভ নাই জাৰ্ণি কৰিলে একদম হেচেল ফ্ৰী থাকিব লাগে আৰু হোটেলখন আমাৰ পেচিফিক এক্সপ্ৰেছ হোটেল এইখনো বাজেট ফ্ৰেণ্ডলিয়ে হয় আৰু কিন্তু হোটেলখনৰ জমনি বস্তু দুটামান দেখাইছোঁ ৰ'ব হোটেলখন চাওকচোন
সেইটো হৈছে কমতটো আৰু তাত কোনোবাই হাগিলে দেখি থাকিব গ্লাছ আৰু সেইফালে গা ধোৱাটো নেদেখে বাৰু কিন্তু এইফালে চাওকচোন জিলিকি আছে আৰু এটা জমনি কথা কি দৰ্জাখনত হুক নাই লক নাই ডাইৰেক্ট খুলিব পাৰি কোনোবাই যদি হাগি থাকে মানে চিঞৰি থাকিব লাগিব ভিতৰত নাহিবলৈ নহ'লে গম নাপায় আহি যাব আৰু টেলিফোনটো কি কাৰণে দিছে বাৰু কওকচোন ৰাইজ এই টেলিফোনটো কিয় মানে ইমাৰ্জেঞ্চি কিবা মানে গুচু নোলালে ফোন কৰিব দিছে নি বাৰু আৰু জেট স্প্ৰে নাই সেইকাৰণে দিগদাৰ হৈছে আৰু জমনি বস্তু এটা দেখাম এইটো কি হয় ফাৰ্ষ্ট দেখিছোঁ এইটো ৰ'ব ফিচকাৰীটো চাব দেই এইটো মই এনেকৈ পকাই দিম ফিচকাৰী মাৰি দিয়ে কি যে বস্তু এইবোৰ বস্তু মানে বিলাতলৈ আহিয়ে দেখিছোঁ আৰু এইটো ইউজ কৰি চাব লাগিব কাইলৈ কেনেকুৱা লাগে অভিজ্ঞতাটো জনাম আপোনালোকক আৰু এইফালে আৰু এটা বস্তু বেয়া লাগিলে কি এইফালে বাল্টি নাই মানে টেপ নাই এইটো কিবা টেলিফোনিক চাৱাৰ টাইপ এটা আছে আৰু এইটো ডাঙৰ চাৱাৰটো আমিতো বাল্টি মগ লৈ গা ধোৱা মানুহ ন তো শান্তি নাপাওঁ ইমান উপায় নাই আৰু এডজাষ্ট কৰি ল'ম ফ্ল'ৰটো দি দিছোঁ ভালকৈ ৰুমটো বহুত বেয়া হৈছে আমি মানে শুই উঠিছোঁ ন সেইকাৰণে অলপ লেতেৰা হৈছে আৰু এইফালে বেড কুইন চাইজ বেড এখন আছে এইফালে হটজাৰো দিছে এইফালে টেবুল এখন চফা আৰু এইফালে হেৰি কাপোৰ থোৱা এটা ৱাৰ্ড্ৰপ টাইপ লকাৰ এটা আছে ফোন চোন থৈ যাব পাৰিব মালয়েছিয়া কাণ্ট্ৰিখন আছে চাউথ ইষ্ট এছিয়াত আৰু যিসকলে জানে তেওঁলোকৰ বাবে নহয় যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ মালয়েছিয়াখন আছে চাউথ ইষ্ট এছিয়াত আৰু মালয়েছিয়া কাণ্ট্ৰিখন মানে দুভাগ কৰা হৈছে ইষ্ট মালয়েছিয়া আৰু ৱেষ্ট মালয়েছিয়াৰ কেপিটেল হৈছে মানে মালয়েছিয়াৰ কেপিটেল হৈছে কুৱালালামপুৰ আৰু কুৱালালামপুৰখন আছে ৱেষ্ট মালয়েছিয়াত আৰু আমি ৱেষ্ট মালয়েছিয়া আহিছোঁ আৰু চবেই ৱেষ্ট মালয়েছিয়া আহে মানে কুৱালালামপুৰ যিহেতু কেপিটেল আৰু ইষ্ট মালয়েছিয়াও যাব পাৰে মানে তাতো কিবা কিবি মাউণ্টেন আছে কিন্তু ইমান হেৰি নহয় মানে মেইন ষ্ট্ৰীম টাইপ নহয় মেইনলি হেৰি টুৰিষ্টখিনি ৱেষ্ট মালয়েছিয়াত আহে কুৱালালামপুৰত আহে বা পেনাং চেনাং যায় মালাক্কা আছে আকৌ লাংকাৱি আছে আৰু ইয়াত ৰিলিজিয়ান হিচাপে চাব গ'লে বেছিভাগ মুছলমান মানুহ থাকে আৰু চাইনিজ পিপুলো আছে মানে ইণ্ডিয়াৰ পৰা মেইনলি চাউথ ইণ্ডিয়া মানুহ ঢেৰ দেখিছোঁ মানে য'ত গ'লেও মানে চাউথ ইণ্ডিয়া হোটেলখন থাকিবই মানে তামিল মানুহ আৰু সিহঁতি অৰিজিনেল মালয়েছিয়ান বুলিয়ে কয় মানে নিজকে পৰিচয় দিয়ে আৰু ইয়াত ভাষা মেইনলি মালাই ভাষা চলে মানে প্ৰনাউন্সিয়েশ্যনটো নাজানো মালাই নে মালে কি কয় ইংলিছো চলে আৰু চাইনিজ মানুহ থাকে যিহেতু চাইনিজো কয় আৰু তামিলো অলপ চলপ চলে আৰু মানে তামিল ইণ্ডিয়ানখিনিৰ মাজত মিলাই দেই আকৌ মিলাই পিন্ধিছে বেঙুনীয়া নে কি জানো এইটো টিভি খাবলৈ ওলাই যাওঁ এতিয়া আৰু গধূলি মানে আমি আহি পেলাই খোৱা আৰু এতিয়া ভোক লাগিছে উঠি পেলাই কিবা এটা খাওঁগে আৰু দেখাই যাম কি দেখোঁ আমি নিজে কি দেখোঁ আপোনালোকক দেখাই যাম আৰু মালয়েছিয়া আহি যিহেতু আমাৰ নেটৱৰ্ক কাম নকৰে সেইকাৰণে চিম কাৰ্ড ল'বলগীয়া হ'ল এখনেই লৈছোঁ কল নাই লোৱা অকল ডাটা থকাই লৈছোঁ কাৰণ হোৱাটছআপতো কল কৰিব পাৰি বা ভিডিঅ' কল কৰিব পাৰি আৰু সেইখনতে দাম লৈছে মানে এয়াৰপৰ্টত লৈছোঁ কাৰণে অলপ দাম ভৰিছোঁ বাহিৰত ল'লে অলপ সস্তা পৰে বোলে কিন্তু আমি ৰিস্কটো নল'লোঁ আৰু এয়াৰপৰ্টতে লৈ ল'লোঁ আৰু আমি এতিয়া অলপ মাৰ্কেটলৈ আহিছোঁ আৰু ইয়াৰ বস্তুবিলাকৰ দাম আপোনালোকক দেখুৱাই দিছোঁ চাওক এই চকলেটটোৰ দাম 550 টকা আৰু এই ফ্ৰিজ মেগনেটটোৰ দাম 10 ৰিংগিত আৰু ভাৰতৰ পইচা মতে 196 পইণ্ট কিবা চামথিং মানে 200 টকাই ধৰি লওকচোন আৰু লেজৰ পেকেটটা দাম 97 ৰুপিজ ৰাস্তাত ওলাই আহোঁতে মানে বৰষুণৰ বতৰত দেখিলোঁ ধুনীয়া মাৰ্কেট এখন মানে ষ্ট্ৰীট মাৰ্কেট টাইপ আপোনালোকক দেখাইছোঁ বিৰাট পৰিপাটিকৈ থৈছে Is it pure pork? ইমান যে ভেৰাইটি বস্তু আছিলে নহয় কোনটো লওঁ কোনটো নলওঁ এনেকুৱা হৈ গৈছিলে মোৰ কিন্তু আমি ট্ৰলি অকল এটাই নিছিলোঁ অজস্ৰ বস্তু মানে অধিক মাছত বগলী কণা ইমান বস্তু আছে নহয় ভাল পোৱা মানুহবিলাক ইয়ালৈ আহিলে পাগলে যাওঁ প্ৰথম দিনা আহিছোঁ কাৰণে বেছি চকুত লাগিছে সদায় আহি থাকিলে কিন্তু নাই এইবোৰ দেখিছেনে পেট্ৰনাছ টুইন টাৱাৰৰ শ্ব'পিচ দামবোৰ পিছে বহুত বেছি আছিলে আহি পালোহি এখন চাইনিজ দোকান আৰু ইয়াৰ বস্তুবোৰ একেবাৰে চাইনাৰ পৰা আহিছে যেন লাগিছে বিচনীখনটো ল'বলৈ মন গৈছিলে এই মাৰ্কেটখনৰ নাম হৈছে চেণ্ট্ৰেল মাৰ্কেট এখন হোটেল পালোঁ অলপ সস্তা মানে ৰিজনেবল দামবোৰ নান লৈছোঁ আৰু চিকেন কাৰী লৈছোঁ মানে মিডিয়াম স্পাইচি আৰু কেনেকুৱা হয় চাওঁ বহুত বেছি স্পাইচি মানে ইয়াত দেখিলেই গম পাব মানে ৰঙা হৈ এইখন এখন মুছলিম ৰেষ্টুৰেণ্ট হয় ইয়াত বিফ চিকেন মাটন চব পায় আৰু এইফালে তন্দুৰত নান বনাই আছে আমি ল'লোঁ নান আৰু চিকেন কাৰী
খাই পেলাই আহি এটা অদ্ভুত বস্তু দেখিলোঁ এইটো চাওকচোন মূৰ্তি নিচিনা বনাই থৈছে ট্ৰান্সফৰ্মাৰ টাইপ মানে পেলনীয়া বস্তু লৈ বনাইছে আহি ৰুম সোমালোহি আৰু দেখুৱালোঁ আপোনালোকক চেণ্ট্ৰেল মাৰ্কেট গ'লোঁ মানে গমেই পোৱা নাছিলোঁ যে চেণ্ট্ৰেল মাৰ্কেটখন ইমান ওচৰতে আছে আমাৰ হোটেলৰ সেইখন যোৱা কথা আছিলে মানে ভালেই হ'ল আজি মিলি গ'ল সেইখন গ'লোঁ আৰু লগতে খালোঁ অলপ নান তাৰপিছত আৰু এটা কথা কৈ দিওঁ আপোনালোকক আমি কাৰেঞ্চি মানে এক্সচেঞ্জ কৰি লৈ আহিছিলোঁ ইণ্ডিয়াৰ পৰা মানে ডিব্ৰুগড় নতুনকৈ অফিচ খুলিলে BFC ফৰেক্স অফিচ ডিব্ৰুগড় একমাত্ৰ মানে কাৰেঞ্চি এক্সচেঞ্জ ফৰেন কাৰেঞ্চি এক্সচেঞ্জ অফিচ তাতে এক্সচেঞ্জ কৰাই ধুনীয়া ৰেটত পালোঁ আৰু এয়াৰপৰ্টত আপোনালোকে নকৰিব যদি ফৰেনলৈ আহোঁ বুলি ভাবিছে এয়াৰপৰ্টত নকৰিব বহুত দাম লয় মানে দাম লয় আৰু তাৰ বাহিৰত অলপ সস্তাত পায় মানে ৰেটবোৰ কম্পেয়াৰ কৰি চাই ল'ব য'ত সস্তাত পায় তাৰ পৰা ল'ব আৰু অথৰাইজ হেৰিয়াৰ পৰা ল'ব অফিচৰ পৰা আৰু আজি সামৰো তেনেহ'লে নে কি কয় ৰাইজ আকৌ ভিডিঅ'বোৰ চাই থাকিব আৰু আজি বহুত বেছি ভাগৰ লাগিছে আৰু আমি সেইকাৰণে ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টোৰ আৰু কেইবাদিনো আছে আপোনালোকৰ আগত ভিডিঅ'বোৰ দি থাকিম আৰু চাই থাকিব আৰু এটা ছাৰপ্ৰাইজ আছে সেইটো কম লাহেকৈ সেইটো আপোনালোকে নেক্সট ব্লগত গম পাব ঠিক আছে বাই বাই